নমস্কাৰ বন্ধুসকল, গাৰ্গি শৰ্টছ এণ্ড ব্লগৰ আন এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। বন্ধুসকল, আজি আমি সকলো মিলি ব্ৰহ্মপুত্ৰ কাৰ্নিভেল চাবলৈ আহিছোঁ। ব্ৰহ্মপুত্ৰ কাৰ্নিভেলৰ ইতিমধ্যে 5টা টিকেট আমি ক্ৰয় কৰি লৈছিলোঁ। টিকেটৰ মূল্য 200 টকাকৈ। কাৰ্নিভেল অহাৰ আগতে আমি কোনেও গম পোৱা নাছিলোঁ কাৰ্নিভেলখন ক'ত কেনেকৈ অনুষ্ঠিত হৈ আছে। টিকেট কটাৰ পিছতে আমি গম পালোঁ আমি ব্ৰহ্মপুত্ৰৰ সিটো পাৰে ফেৰীৰে যাত্ৰা কৰিব লাগিব। মোৰ লগতে মোৰ লগৰ গোটেইকেইজন সহযাত্ৰী জীৱনত প্ৰথমবাৰৰ বাবে ফেৰীৰে যাত্ৰা কৰিব। সেয়ে সকলোৰে মনত অলপ দুৰু ভয়ৰ ভাবো আছিলে, কিন্তু জীৱনত কিবা এটা নতুন পোৱাৰ আশাতে আমি সকলো ফেৰীলৈ যাত্ৰা আৰম্ভ কৰিছিলোঁ। বিশাল ব্ৰহ্মপুত্ৰৰ মাজেৰে আমাৰ ফেৰীৰ যাত্ৰা কিমান ৰোমাঞ্চকৰ হ'ব তাকে ভাবি মনটো অলপ ভালো লাগিছিলে। টিকেট চেকিং কৰাৰ পাছত আমি সকলো কাষতে লাগি থকা জলপৰী নামৰ জাহাজখনত উঠিছিলোঁগৈ। কিন্তু সেই জাহাজখন অলপ পিছতে যাত্ৰা কৰিব বুলি গম পাই আমি জলপৰীৰ লগত সংলগ্ন কৰি ৰখা এখন সৰু জাহাজত উঠিলোঁগৈ। জাহাজখনৰ উখল মাখল পৰিৱেশটো গাৰ্গীয়ে সম্পূৰ্ণভাৱে এনজয় কৰিছিলে। সেয়ে তাই আমাক চিঞৰি চিঞৰি মাতি আছিলে। ইতিমধ্যে আমাৰ জাহাজখনে যাত্ৰা আৰম্ভ কৰিছিলে আৰু সংলগ্ন হৈ থকা জলপৰীৰ পৰা বিচ্ছিন্ন হৈ পৰিছিলে। পশ্চিমত অস্তমিত হ'বলৈ ধৰা সূৰ্যক এৰি পূবৰ দিশলৈ আমাৰ জাহাজখনে যাত্ৰা আৰম্ভ কৰিছিলে। জাহাজৰ ইঞ্জিনৰ গুম গুম শব্দই যাত্ৰাটো বাৰুকৈ ৰোমাঞ্চিত কৰি তুলিছিলে। জাহাজৰ টিঙত উঠি ব্ৰহ্মপুত্ৰৰ চাৰিওফালৰ পৰিৱেশ আৰু সৰু দ্বীপ উমানন্দৰ প্ৰাকৃতিক পৰিৱেশ দেখি মনটো সঁচাই ৰোমাঞ্চিত হৈ উঠিছিলে। ইতিমধ্যে আমাৰ জাহাজখনে উমানন্দৰ কাষেৰে যাত্ৰা আৰম্ভ কৰিছিলে। উমানন্দক ইমান কাষৰ পৰা দেখি আমি উৎফুল্লিত হৈ পৰিছিলোঁ। আমাৰ গাৰ্গীয়ে এজন সৰু ভাইটি ইয়াতো পাই গৈছিলে। ইতিমধ্যে আমাৰ জাহাজখন আহি কাৰ্নিভেলৰ কাষ চাপিছিলে আৰু যাত্ৰীসকল এজন এজনকৈ কাৰ্নিভেললৈ যোৱা ৰাস্তাটোৰে নামিবলৈ ধৰিছিলে। এইখিনিতেই যিসকল নতুন বন্ধু বান্ধৱীয়ে আমাৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে তেওঁলোকক অনুৰোধ জনাওঁ যাতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিয়ে। সহযাত্ৰীসকলৰ লগত একেলগে কাৰ্নিভেলত প্ৰৱেশ কৰি আমি সকলো আপোন পাহৰা হৈ পৰিছিলোঁ। কাৰ্নিভেলখনত অসমৰ প্ৰতীকী শিল্পবোৰ ইমান ধুনীয়াকৈ সজাই থোৱা আছে যে একো একোখন যেন জীৱন্ত তৈলচিত্ৰ।
কাৰ্নিভেলখনৰ বিপণীসমূহত আপুনি অসমৰ থলুৱা বস্ত্ৰ সম্ভাৰ, খাদ্য সম্ভাৰ লগতে থলুৱাভাৱে প্ৰস্তুত কৰা সুৰাৰো জুতি ল'ব পাৰিব। তাৰোপৰি অন্যান্য ফাষ্টফুড যেনে ম'ম', চিকেন ৰোল, চাওমিন, ফ্ৰাইড ৰাইচ, পিজ্জা, পানীপুৰি আদি সকলো খাদ্য সম্ভাৰ উপলব্ধ আছে। সৰু ল'ৰা-ছোৱালীসকলৰ মনোযোগ আকৰ্ষণৰ বাবে বিভিন্ন সামগ্ৰীৰ লগতে খেলা-ধূলাৰো ব্যৱস্থা উপলব্ধ আছে। এডভেঞ্চাৰাছ স্পৰ্টছ খেলি ভাল পোৱা সকলৰ বাবে কাৰ্নিভেলখনত সুকীয়াভাৱে গেম জ'নৰ ব্যৱস্থা কৰা আছে। গেম জ'নটো সূৰ্যাস্তৰ পিছত বন্ধ হৈ যায়, সেয়ে এডভেঞ্চাৰাছ স্পৰ্টছ খেলিবলৈ হ'লে আপোনালোকে সূৰ্যাস্তৰ আগতে গৈ কাৰ্নিভেলত উপস্থিত হ'ব লাগিব।
কাৰ্নিভেলখন সম্পূৰ্ণৰূপে পৰিদৰ্শন কৰাৰ পাছত আমি সকলোৱে মুকলি মঞ্চৰ সন্মুখতে থকা এখন বিপৰীত খাদ্য গ্ৰহণ কৰিলোঁ আৰু আমাৰ উভতনি যাত্ৰাৰ বাবে সাজু হ'লোঁ। অসম টুৰিজিমৰ দ্বাৰা অনুষ্ঠিত এই কাৰ্নিভেলখন পুৱা 9 বজাৰ পৰা সন্ধিয়া 8:30 যাত্ৰীসকলৰ বাবে খোলা থাকে আৰু প্ৰত্যেক 10 পৰা 15 মিনিটৰ ভিতৰত যাত্ৰীসকলক কঢ়িওৱাৰ বাবে জাহাজসমূহ উপলব্ধ থাকে। ইতিমধ্যে যাত্ৰীসকলক নিবলৈ জলপৰী জাহাজখন কাৰ্নিভেলৰ এক্সিট পইণ্টত আহি উপস্থিত হৈছিলেহি। আমি এই জাহাজেৰে পুনৰবাৰ যাত্ৰা কৰাৰ মানসেৰে এক্সিট পইণ্টত আহি উপস্থিত হৈছিলোহি। সকলোকে মৰম সম্ভাষণ জনাই আজিৰ আমাৰ এই ভিডিঅ'টো ইয়াতে সামৰিলোঁ। গাৰ্গীৰ এনে কিছুমান আকৌ ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। শুভৰাত্ৰি, নমস্কাৰ।